গাঁৱৰ চাকৰি কৰিব দাসেই নাপায় মই ইমান ডাঙৰ একটা ইউটিউবাৰ হৈ গেলাম খবৰেই নাই একাও 100+ ছাবস্ক্ৰাইবাৰ মোৰ তা মোক আজিকালি চাগিলে খাতিৰেই নকৰা হৈছে কি বা হৈছে চাগিলে আজিকালি চাগিলে খালি ফ্ৰী ফায়াৰতে পাগলা ইউটিউবৰ কথা নাভাবে কি মই যে ইমান ডাঙৰ ফেমাছ হৈ গেলাম ৰ একবাৰ এলেঙকে ফোন মাৰোঁ ৰ মই কওঁ অলপ মোৰ খবৰ হেল্ল' এলেং কি কৰিছে সেই খালি ফ্ৰী ফায়াৰ একবাৰ ফোন মাৰিলে খালি ফোন কৰি ৰাখে কয় একবাৰ মোৰ কথা শুনে আমাৰ ঘৰত আহে একবাৰ তো এটা গুড নিউজ দিওঁ মই আজি এটা মই গম পাওঁ তাই আজি আহিলে মোৰ লগত চেল্ফি উঠা খুজিব অলপ লেভেল দেখাব লাগিব তাৰ আগত এলেং আহিলি ইমান দেৰি কৰিলি তো কোনবেলা পাৰে জিৰাই আছোঁ মই নকবি ৰ আজি হৰমনৰ লগত কাষ্টম লগাইছিলোঁ সেইকাৰণে অলপ দেৰি হ'ল তোমাৰ খালি শিকি দিয়ে ফ্ৰী ফায়াৰ দে কওক কিয় ৰাখিছিলি শিকক আগত তই কি গমেই নাপাইছ নেকি মই কি হৈ গেলোঁ তই কি হৈ গেলি মই গম নাপাওঁ এই মোক ইনচাল মাৰি আছে নেকি বে ৰ মই আগত হৰমনক ফোন কৰি যাওঁ তাই গম পাব পাৰে কথা কওঁ হেল্ল' হৰমন সোনকালে এটা দূৰত কথা আছে কি লেট্ৰিঙত আছা তই দে সোনকালে ভালকৈ উঠি আহে ৰ অলপ জিৰা হৰমন আহিব লাগছে ৰ হৰমন আহিলি চাঙতে বোৱা হ'ব দে এতিয়া বহোঁ মই দে বৌ তাতে বৌ দে ই হৈছে দি একো গম নাপায় না ইয়াক আজি মই পঢ়িয়া মাৰিম বে হৰমন তই জানা নাজানা মোৰ কি হৈছে তোৰ এই চেঞ্চতে মই ডঙে ৰ ইয়াক দুটামান বহাই কি তই গম নাপাই মোক মাৰলি তুমি কি পৰিল তাইক ওপৰৰ পৰা কেংকা পাইছা বেটা মোক ঠগাবা